এই গীত যেতিয়া পৰিৱেশন কৰে জ্যোতিপ্ৰসাদ বা বিষ্ণুৰাভাৰ দিনৰ দৰে চেতাৰ বজোৱা মানুহ নাই, কীবৰ্ডতে বাহিৰ পৰা আৰম্ভ কৰি সকলো সুখ দিয়ে। কিন্তু APJ আব্দুল কালাম ডাঙৰীয়াই ৰুদ্ৰবীণা বজাইছে। আৰু ভাৰতীয় এই সনাতন সংস্কৃতি, সনাতন ধৰ্ম, যিকেইজন খ্যাতজন্ম মানুহে বিশ্বৰ বহুত দাঙি ধৰিছিল, তাৰ ভিতৰত অন্যতম এজন আছিল ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণ।